Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অৱশেষত এসময়ত জানমণি খ্যাত জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা বিয়া। জানমণি বিয়া তাৰিখ কেতিয়া, দৰাই কি চাকৰি কৰে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। হয়, এসময়ত জনপ্ৰিয় অভিনেত্ৰীগৰাকী বিবাহপাশত আবদ্ধ হ'ব ওলাইছে। প্ৰথম স্বামীৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পাছতেই পুনৰ বিবাহপাশত আবদ্ধ হ'ব ওলাইছে জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা। জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা অৰ্থাৎ জানমণি বিয়া তাৰিখ হৈছে 6 ফেব্ৰুৱাৰী তাৰিখ। জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা বিবাহপাশত আবদ্ধ হ'ব গোলাঘাটৰ মানস বৰুৱাৰ লগত। আপোনালোকে বাৰু খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত হৈ ৰম তোমাৰে